বাৰিষা মৌচুমী বতাহৰ সৈতে আকাশত মেঘৰ সম্পৰ্কেৰে জীপাল হৈ উঠে নাৰেঙ্গাবাৰী গাঁৱৰ বাসিন্দাসকলৰ মনবোৰ। বৰ্তমান অসমৰ ৩৫খন জিলাৰ ভিতৰত বগুৱান অঞ্চলৰ মাজত থকা এখন অতি শুৱনি গাঁও নাৰেঙ্গাবাৰী গাঁও। নাৰেঙ্গাবাৰী গাঁৱৰ খেতি পথাৰত বাৰিষাৰ বৰষুণে অতি গুৰুত্বপূৰ্ণ ভূমিকা লয়। ধানৰ লগতে বিভিন্ন শস্যৰ বৃদ্ধি আৰু ফলৰ বাবে কেৱল মাত্ৰ শস্যৰ বাবেই নহয়, বাৰিষাৰ এই বৰষুণৰ অমীয় ধাৰাই ফলে ফুলে নদন বদন হৈ বাঢ়ি অহা গছ গছনিক যোগান ধৰে প্ৰাণ ৰস। ভৰ বাৰিষাই গাঁৱৰ মানুহৰ জীৱনলৈ কিছু বিপত্তিও লৈ আহে। তথাপিও সকলোবোৰ বাধা নেওচি সকলোৱে যেন নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। তাহানিৰ সেই বোকাময় পথ এতিয়া যেন হেৰাই গৈছে। তাৰ ঠাইত পকী ৰাস্তা ঘাটে গাঁৱৰ জনজীৱন অধিক উন্নত কৰি তুলিছে। গোৱালপাৰা জিলাৰ সদৰৰ পৰা প্ৰায় ৩১.৮ কিলোমিটাৰ এই নাৰেঙ্গাবাৰী গাঁওখন অৱস্থিত। ইয়াৰ জনসংখ্যা প্ৰায় ১,৪৮৪ জন। শিক্ষিতৰ হাৰ পুৰুষৰ ৭৯.৫৮% আৰু মহিলাৰ হাৰ ৭৭.৮১%। টিনপাত ইটাৰে সজোৱা ঘৰবোৰে এই গাঁৱৰ সকলোৰে নজৰ কাঢ়ি লৈ যায়। সৰু ডাঙৰ সকলোৱে মিলি মিলা প্ৰীতিৰে এই ঘৰতে বাস কৰে। দেখিলেই বুজিব পাৰি মাটিৰ সম্পৰ্কে গঢ়ি উঠা জীৱনধাৰাই গাঁৱৰ বাসিন্দাসকলৰ সুখ শান্তি সমৃদ্ধিৰ একতাৰ যেন কোনো অভাৱ নাই। এখন ভৰিত থিয় হৈ থকা ডাঙৰ সৰু নাৰিকল গছবোৰে গৰমৰ দিনত প্ৰচুৰ নাৰিকলৰ যোগান ধৰে এই গাঁৱত। এই গাঁৱৰ মানুহৰ যেন কোনো অভাৱ নাই। সেয়ে পোহনীয়া জীৱ জন্তুৰ পশুখাদ্যৰ কোনো অভাৱ নাই। পৰ্যাপ্ত পশুখাদ্য থকাৰ বাবে ঘৰচীয়া জন্তু পালন কৰে এই গাঁৱৰ বেছিভাগ মানুহে। গৰুৰ পৰা পোৱা গাখীৰেৰে নিজৰ চাহিদা পূৰণৰ উপৰিও বাকী থকা গাখীৰ ওচৰৰ বজাৰত বিক্ৰী কৰিও টকা উপাৰ্জন কৰে। গৰুৰ উপৰিও ছাগলীও পালন কৰে এই গাঁৱৰ মানুহে। কিছুমানে হাঁহ আৰু পাৰ চৰাইও পালন কৰে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ধৰ্ম প্ৰচাৰ কৰাৰ সময়তে এই ঐতিহাসিক বগুৱানতে এনিকা ঘটাইছিল আৰু ইয়াতে স্থাপন হৈছিল এখনি সত্ৰ, যিখন জিলিকি ৰৈছে বগুৱান কেৱলীয়া হাতী সত্ৰ নামেৰে। এই ঐতিহাসিক বগুৱান অঞ্চলৰ প্ৰতিখন গাঁৱতে গুৰুজনাক স্মৰণ কৰি প্ৰতি বছৰে পালনাম অনুষ্ঠিত কৰি আহিছে। এই ক্ষেত্ৰত নাৰেঙ্গাবাৰী গাঁওখনেও
পিছ পৰি থকা নাছিল। ফল্গু উৎসৱৰ আবিৰৰ ৰঙেৰে ৰঙীন কৰি তুলিছিল গাঁৱৰ প্ৰতিগৰাকী মানুহৰ মনবোৰ। সকলোৱে মিলি 5 দিনীয়া কাৰ্যসূচীৰে হোলী গীতৰ ধ্বনিৰে আকাশ কঁপাই তুলিছিল। এই গাঁৱৰ প্ৰতিগৰাকী বাসিন্দাৰ মাজত থকা মিলাপ্ৰীতি মৰম স্নেহই সকলোকে একতাৰ জৰিৰে বান্ধ খুৱাই ৰাখিছিল।